নমস্কাৰ এতিয়া আমি আহি আছো হাজি আলি দৰবাৰ দৰ্শন কৰিবৰ কাৰণে আৰু আপোনালোককো দেখাই থাকিম চাই থাকিব ভিডিওটো এতিয়া আহিছো আমি হাজি আলি যাব কাৰণে আৰু এটো তামিলনাডু আছে ইয়াৰ তলতে যাব লাগিব গৈ আছো কি টাৰ্মিনেলটো পাৰ হৈ আহিলো আৰু আমি হাজি আলি যোৱা মেইন ৰাস্তাটো পালোহি গৈ আছো আৰু মানুহ বহুত যথেষ্ট মানুহ বহুত ভিৰ আছিলে আৰু কি ধুনীয়া পৰিবেশ চাওকচোন চাৰিওফালে সাগৰখন আছে তাৰ মাজত মছজিদটো ইমান ধুনীয়া পৰিবেশ ইমান শান্তি ইমান মানে ভাল লাগিছে আৰু ধুনীয়া বতাহ খুব ভাল লাগে আৰু এই হাজি আলি যেটো দৰবাৰ মানে মছজিদটো 700 বছৰ পুৰণি হয় সাগৰৰ মাজত আছে যদিও মছজিদটোত যিমান সাগৰৰ পানী নাবাহিলেও কেতিয়াও ডুব নাযায় এটা ডাঙৰ কথা আৰু সেইকাৰণে সকলোৱে বিশ্বাস কৰে যে কিবাটা ইয়াতে আছে হিন্দু মুছলিম বুলি নহয় সকলোখিনি মছজিদ হলেও আমাৰ হিন্দু মানুহখিনিও দৰ্শন কৰে আৰু ইয়াতে এটা মহত্ব আছে ন মনৰ কামনা পূৰণ হয় সেইকাৰণে সকলোৱে আহে দৰ্শন কৰিবৰ কাৰণে মছজিদৰ ভিতৰত কেমেৰা এলাউ নকৰে তথাপিও দুকপমান ফটো মই উঠাই ললো আৰু এখন আমি ৰিটাৰ্ণ হলো এতিয়া এখন বজাৰ সৰুখৰা মাৰ্কেট এখনো আছে আৰু ইয়াতে বাবু মানে কাৰণে কিবা কিবি সৰুখৰা বস্তু কিনিলো এতিয়া খুচ কাঢ়িব লাগিব